হেল্ল' গাইজ, আজি শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ আৰু আজি ৰাতিপুৱাই মই আহিছোঁ আউলাচকাৰ শিৱ মন্দিৰটোলৈ। আৰু মন্দিৰটো 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই ওচৰতে আছে। আপোনালোকে মঙলদৈটো চিপাঝাৰ আহিলে দেখাই পাব। আৰু মন্দিৰটো আউলাচকাৰ স্থানীয় ৰাইজে তেওঁলোকৰ গাঁঠিৰ ধন ভাঙি ইমান ধুনীয়াকৈ সজাই তুলিছে আৰু ইমান যত্ন কৰি ৰাখিছে, দেখি বহুত ভাল লাগিলে। আৰু এটা মহাদেৱৰ ওচৰত সেৱা ল'লোঁ। আমি সকলোৱে শাওণ মাহত মঠ মন্দিৰ সকলোতে যাওঁ আৰু ময়ো আহিলোঁ আজি। আপোনালোকেও আহিবচোন কেতিয়াবা, ভাল পাব। আৰু গাইজ আমি সেৱা ল'লোঁ আৰু আমাৰ লগত আছে এইয়া ভাৰ্গৱত আছে আলোচকাৰ আৰু ইহঁতে আহি সেৱা ল'লে। আৰু বাহিৰৰ পৰা ভিউটো চাওক না, ৱাও কি মজা। আৰু যিসকলে মহাদেৱক ভাল পায় প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে মন্দিৰটোৰ বিষয়ে সকলোৱে গম পায় আৰু আহিব পাৰে। আৰু বাই বাই এতিয়া।